নমস্কাৰ। আজি কবিতাৰ শিৰোনামা মুখা। এখন মুখা যাৰ আঁৰত লুকাই থাকে এজন প্ৰকৃত মানুহ। এই মুখাখন বহুতে ধুনীয়াকৈ পিন্ধিব জানে আৰু কিছুমানে নাজানে। যিয়ে জানে তেওঁ এজন সুদক্ষ ব্যক্তি আৰু যিয়ে নাজানে তেওঁ এজন বদনামী। প্ৰত্যেকখন মুখাৰ আঁৰত লুকাই থাকে দুখ, কান্দোন, বেদনা, হিংসা নাইবা স্বাৰ্থপৰতাৰ এটি ৰূপ। কিছুমানে একোখন মুখা পিন্ধি সুখী হৈ থকাৰ অভিনয় কৰে আৰু কিছুমানে ভাল মানুহ হোৱাৰ। এই মুখাৰ আঁৰত থকা ব্যক্তিজনক আনে কিয় নিজেও চিনি নাপায়। হেৰাই যায় অজস্ৰ মানুহৰ জংঘলত। এখন মুখা পিন্ধিবকৈ হাজাৰ মুখাৰ সন্মুখীন হয়। এই মুখাখনে হৈছে হাঁহি, যিটো হাঁহিৰ আঁৰত লুকাই থাকে অজস্ৰ কাহিনী আৰু এজন প্ৰকৃত মানুহৰ প্ৰকৃত স্বৰূপ। নমস্কাৰ।